Good morning. আমি এতিয়া মৰ্নিং ৱাক কৰিবৰ কাৰণে আহিছোঁ আৰু এতিয়া 4টা বাজিছে। চাওক কিমান আন্ধাৰ হৈ আছে। হাই মৰ্নিং ৱাক নহয়, লগতে দৌৰিবলৈ যাওঁ। গুড মৰ্নিং। চেহেৰাই দেখা ইমান ভাল। হাই হাই গুড মৰ্নিং। ৱাও 4টা বজাতে এইডোখৰত ইমান পোহৰ হৈ আছে। আমাৰ গাঁওখন অন্ধকাৰ হৈ আছে। এই ৰাস্তাটোলৈ যাম। এই গছজোপা দেখিছে ন, সেইফালে থকা ৰাস্তাটোলৈ। আৰু এতিয়া আমি গৈ আছোঁ গাঁৱৰ পৰা। গাঁৱত বহুত আন্ধাৰ হৈ আছে, কিন্তু এইফালে চব পুৰা পোহৰ। আচলতে গছ গছনি বেছি কাৰণে আন্ধাৰ হৈছে গোটেই গাঁওখন। ইয়াত কুকুৰ আছে, বৰ সাৱধানে যাবলৈ। বতাহ ধুমুহা দিছিলে আৰু চাওক এই গছজোপা ভাগিলে, এনেকৈ ৰাস্তাতে জাম হৈ পৰি আছে। আমি এতিয়া আমাৰ গাঁৱৰ ৰাস্তাটোৰ পৰা গৈ আছোঁ খোজকাঢ়ি। অলপ দৌৰি ভাগৰ লাগিলে, এতিয়া খোজকাঢ়ি গৈ আছোঁ। আৰু সিহঁতি হৈয়া পালেগৈ, সেই ৰাস্তাটো পালেগৈ। মানে আমাৰ গাঁৱৰ আমি যেনে বেছি দৌৰিবই নোৱাৰোঁ, আমাক এৰি থৈ গ'লগৈ সিহঁতে। যোৱা যোৱা যোৱা। অলপমান দৌৰি দিওঁ। এতিয়া কেঁচা ৰাস্তা ত্যাগ কৰি এতিয়া পকা ৰাস্তাত উঠিছোঁ। এয়া চাওক, এখন পাহাৰ। বাপকো ভ্লগ কৰা মজা ওলাইছে। মোক সিহঁতি বহুত দূৰ পালেগৈ আৰু মোৰ পিছফালে কুকুৰে ভুকি আছে। কৃষ্ণ প্ৰভু, বহুত লাহে লাহে গৈ আছোঁ মই। কুকুৰকেইটা মোৰ লগে লগে আহি আছে, 2টা কুকুৰ। এইফালে মানুহৰ ঘৰে ঘৰে ইমানেই কুকুৰ নহয়, য'ত ত'ত কুকুৰে ভুকি আছে। চাওক, দুঘৰতকৈ বেছি। ইমান খেদে আৰু কুকুৰবোৰে। ৰাম, পথাৰৰ পৰাও ভুকি আছে। চাওকচোন বাৰু, আজি সোনকালে পোহৰ হৈছে ন। আৰু দৰচোন মোক মানে এৰি থৈ গ'লিগৈ। হাই, অলপমান দৌৰি দিওঁ। এতিয়া 4:30 হ'ল। আনকালে ইমান টাইমতে আহোঁ হ'লে ভাল, কিন্তু ইমান টাইমত আহিলে মানে পোহৰ হৈ যায় আৰু গোটেই ৰাস্তাত মানুহে বগা হৈ থাকে আৰু আমাৰ দৌৰিবৰ কাৰণে লাজ লাগে। সেইটো কাৰণে আজি সোনকালে আহিছোঁ। মানে আজি এবাৰ আহিম আৰু সোনকালে 4টাত। আনকালে 4:30 আহোঁ। এইফালে মোৰ পাৰ্টনাৰকেইটা বহি আছে। মৰ্ণিং মৰ্ণিং। আৰু এইফালে দিওঁ পোৱালিকেইটা। মৰ্ণিং মৰ্ণিং মৰ্ণিং। চাওক এই ৰাস্তাটো কি ধুনীয়া লাগে। মানে ইয়াত এই কঠীয়াবোৰ পূৰা ডাঙৰ হৈ যাব, ধুনীয়া ধুনীয়া গ্ৰীণ গ্ৰীণ হৈ যাব চাৰিওফালে। বহুত ল'ৰা ছোৱালী ইয়ালৈ ফটো মাৰিবলৈ আহে। আৰু ইয়াত পূৰা গাড়ী ৰখাই থোৱা দেখিব আপুনি ৰাস্তাটোত। চব আহে ফটো মাৰিবলৈ কাৰণে। ইমান ধুনীয়া লাগে সঁচাকৈ, চাওকচোন ৰাস্তাটো। আৰু এই ৰাস্তাতে গৈ পিনে এই পাহাৰখন পায়গৈ। আপোনালোকে আহিলে মানে আহিব পাৰিব পাহাৰলৈ। এই ৰাস্তাটোৰ নাম হৈছে ৰজাবাহৰ। এইফালে ৰজাবাহৰ তিনিআলি, ৰজাবাহৰ তিনিআলি দি আহি পিনে এইফালে যায় পাবগৈ ৰজাবাৰী। ৰজাবাৰীৰ পৰা এনেকৈ গৈ ডাইৰেক্ট পাহাৰ পাবগৈ। ধুনীয়াকৈ পানী দি আছে এইফালে। ৰাতিপুৱা সঁচাকৈ আহি পিনে মনটো বহুত ফ্ৰেছ লাগে। ৰাতিপুৱা ধুনীয়া ধুনীয়া বতাহজাক খায়। আপোনালোকেও যাব, অলপ অলপ খোজকাঢ়িব ৰাতিপুৱা সময়ত। এনেই মনটো ভাল লাগে দিনটোৰ কাৰণে। ঘৰত এনেই শুই বহি থকাতকৈ ভাবিলোঁ ৰাতিপুৱা অলপ মৰ্ণিং ৱাককে কৰোঁ, লগতে অলপ অলপ দৌৰোঁ বুলি ভাবিলোঁ। সেইটো কাৰণে ওলাই আহিছোঁ আৰু। ঘৰত থাকি থাকি যিহেতু বহুত এলেহুৱা হৈ গৈছোঁ, সেইটো কাৰণে আমি কেইটামান গোট খাই পিনে এনেকৈ দৌৰিবলৈ আহিছোঁ। কি বহিম ৰ'বা, মোক সিহঁতে বহিবলৈ মাতি আছে। বহা বহা। মই এইফালেও পূৰা মানুহ আহিছে আৰু এইফালেও পূৰা অলপমান আমি দৌৰিম আৰু এতিয়া। আৰু এক্সাৰচাইজ অলপ কৰিম, এক্সাৰচাইজ।
আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ এই লোকেশ্যনটো কেনেকুৱা লাগে ক'বচোন বাৰু দেখিছে নহয় এইফালে বেছি ধুনীয়া কালাৰ আহিছে কাৰণ পোহৰটো এইফালে বেলিটো ওলাইছে লাহে ধীৰে এইফালে হাই পहिले নাম কি ক'লে নমস্কাৰ মোৰ নাম সুমতি প্যাচি গগৈ আৰু তোমাৰ মাই নেম ইজ কৃষ্টি গংগনা আমি দুজনীয়ে বাবৰি নাচিছিলো কৈ দিছে দেই বাবৰিটো চাব সিহঁতে মোৰ আগৰ ভিডিঅ' নাচিছে বাবৰিটো আপোনালোকে চাই পিনে কমেণ্ট এটা কৰি দিব নেকি তহঁতি কৈ দিলে কৰিব আকৌ কমেণ্ট শ্বেয়াৰ সাবস্ক্রাইব কৰিব আৰু লাইকটো কোন কৰিব নি লাইক কৰি দিব আকৌ মাৰ বুলু কি আকৌ এই ভিডিঅ'টো মই বনাবলৈ ফটো কৰ কি তেলবাখন নপৰিলে নহব এই বান্দৰী লগত এয়া ফটো এটা বান্দৰী ফটো দেৱতা আজিও পুৰা ধুনীয়াকৈ ওলাইছে আজিও পুৰা ফালিব যেন পাইছোঁ সূৰ্য প্ৰণাম কৰিছে আমাৰ আইদেউ দুগৰাকীয়ে টোপনি ধৰিছে নেকি হিৰ লাগিছে বহুত ৰ'দ দিছে অ ফটোবোৰ ভাল আহিছে ৰ'দটো ওলাইছে নাম এবাৰ একজনী লাগিলে গছৰ ওপৰত উঠিবলৈ ফটোগ্ৰাফাৰে চাওকচোন কিমান ধুনীয়া ফটোগ্ৰাফি ক্লিক কৰিলে সঁচাকে বহুত ধুনীয়া লাগিছে মজা লাগিছে ফটোগ্ৰাফাৰে প'জ শিকাই আছে তাইক ইমান ধুনীয়া ফটো মাৰি দিছ মোকো আকৌ মাৰি দিবি মোকো মাৰি দিবি আকৌ ইমান ধুনীয়া ফটো মাৰি দিছে তাই বেলিটো চুকল li আছো দেখা নাই ফটোগ্ৰাফাৰ মোক মাৰি দিবা নেকি এইফালে আহা এই জোতাযোৰ পুনলে আহিব লাগিব গুৰুত্ব নিদি গাড়ী চাইড মই গছৰ ওপৰতে বহি থাকো আৰু ফটো মাৰি নিদিও মই নিজে মাৰিব লাগিব এতিয়া বাজিছে 6টা আৰু পুৰা ৰ'দে খাওঁকৈ ওলাইছে এয়া চাওক আমি এতিয়া সেইটো কাৰণে ঘৰ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মই এতিয়া দৌৰি যাওঁ ঘৰলৈ সিহঁতি বহুত দূৰ পালেগৈ টিংকে থকা ঘণ্টাটো বজাই দিলে কৈছে পিকনিকজনীয়ে তোমালোক দৌৰা মই যাম এতিয়া বাই তেনেহ'লে আজিলৈ বাই হা